হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। আকৌ আজি এটা মোৰ সৰু মিনি ব্লগ লৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ। এয়া মই গাঁৱৰ ঘৰত আহিছোঁ, মানে মোৰ য'ত মোৰ বিয়া হৈ আহিছোঁ তাতে। সেইকাৰণে আমাৰ গাঁওখন মাঘৰ বিহু মানে আমি ঘৰলৈ আহোঁৱে। গাঁৱৰ পৰিৱেশটো দেখিছেনে? মোৰ মানে চৰ্দি লাগিছে বহুত, অলপ অসুবিধা হৈছে কথা পাতিবলৈ, সেইকাৰণে মই লাহে লাহে কৈ আছোঁ। আৰু সেয়া গাঁৱৰ পৰিৱেশখিনি দেখিলে, সেইদিনাখন উৰুকা আছিল আৰু ৰাতি এনেকে ৰাইজৰ মানুহসকলে একেলগে এসাঁজ খালোঁ। আৰু মানে কি সেইদিনাখন নিৰামিষ আছিল, সেইদিনাখন সোমবাৰ আছিল আৰু লগতে পূৰ্ণিমা আছিল মাঘৰ। সেইকাৰণে গাঁৱৰ কোনোৱে মাছ মাংস খোৱা নাই। সেইকাৰণে সেইদিনাখন মানে পনীৰ বনাইছে, দালি আৰু চতিয়াত কোনে কোনে খাই ভাল পায়, মোৰতো বহুত বেছি ভাল লাগে। আৰু পিছদিনাখন এনেদৰে ভেলাঘৰ আমি সকলোৱে মিলিজুলি ভেলাঘৰ জ্বলাই দিলোঁ। বিশেষকে কি জানেনে, এই যে এই পথাৰত যিমান নাৰা আছে, বাহিৰৰ মানুহো আহে ইয়াতে নাৰা কাটিবলৈ, কাটি লৈ যায়। মানে টাউনৰ মানুহবোৰ ক'ত পাব নাৰা, সেইকাৰণে ইয়াৰ পৰা লৈ যায়, সিহঁতে সৰু সৰু ভেলাঘৰ বনায়। আৰু সেইদিনাখন ৰাতি আমি ঘৰত সকলোৱে একেলগে মিলি জুলি এসাঁজ খোৱাৰ কাৰণে যোগাৰ কৰি আছোঁ। এয়া মোৰ চাচু মা বহি আছে, মই বাইদেউ মানে আমাৰ যাওঁ বাইদেৱে বনাইছে মাছৰ আঞ্জা, মই বনালোঁ মাংস। আৰু সকলোকে ৰন্ধা হোৱাৰ পিছত এনেদৰে একেলগে মিলি জুলি ৰাতিৰ এসাঁজ খালোঁ আৰু এনেকে সকলোকে খাবলৈ দিলোঁ। তাৰপিছত আপোনালোকে মোক অকণমান ছাপোৰ্ট কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। আৰু মোৰ মাতটো অকণমান আজি বেয়া হৈছে, আপোনালোকে মানে একো নাভাবিব। মানে কি জানে, মোৰ মানে বিৰাট চৰ্দি লাগিছে। বাই বাই ফ্ৰেণ্ড, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।